আইতাৰো আছে ভালেই কৰি দিলে আৰু এইটো তোৰ কাৰণে চা কেনেকুৱা লাগিছে হয়নে নহয় এইটো তই ভালকৈ পিন্ধি চা দে মই পিন্ধি চাওঁ ৰ এইবিলাক বস্তু সামৰি ভালদৰে আজিয়ে ঠিক ঠাক কৰি দিবি কাৰণ আমি কালি ৰাতিপুৱা 6টা বজাতে ঘৰলৈ যাম ঠিক আছে মই অলপ ফ্ৰেছ হৈ লওঁ তই এইখিনি ঠিক ঠাক কৰি দিবি তই ফ্ৰেছ হৈ ল যা তই কান্দিছ মই আকৌ কিয় কান্দিম পাগল হৈছ নেকি বাৰু তই তোক মই ভালদৰে চিনি পাওঁ দাদা বৰ একেবাৰে আহিছে চিনি পোৱাডাল তইহে ঘৰত যাব নাপালে পেনাই থাক এইবাৰ পিছে কি কৰিবি বাৰু কি কৰিম পিছত দেখা যাব আগতে তই বচোন আৰে বাবা মই আকৌ কিয় বহিব লাগে আৰে দাদা তোক মই বহিব কৈছোঁ তই বচোন ঠিক আছে মই বহিছোঁ এইটো লচোন সেইবিলাক আকৌ তই কি কৰিছ তয়ো যে নহয় বাৰু সদায় ভালে কুশলে থাকিবি হ'ব দে তোৰ আশীৰ্বাদ থাকিলে এনেও ভালে থাকিম তই কৈছিলি নহয় এতিয়া কি কৰিম আজি দুই ভাই ককাই মিলি ইয়াতে বিহু মাৰিম ঘৰত যাব নোৱাৰিলে কি হ'ল আমিও অসমীয়া ডেকা গতিকে ধুতি টঙালি আৰু গামোচা মাৰি এই চাৰ্টটো পিন্ধি হাউতকৈ ওলাই আহ ময়ো ওলাই আহোঁ বল বিহুৰ গধূলি হুঁচৰি গায় গৃহস্থই চাকি ধূপ ধূনা জ্বলায় কালিলৈ গধূলি হুঁচৰি জুৰিম শৰাইখনি থবি সজাই মৰাই ঐ শৰাইখনি থবি সজাই গৰু বিহুৰ গধূলি হুঁচৰি গায় গৃহস্থই চাকি ধূপ ধূনা জ্বলায়
ৰাইজ সেৱা জনাই মূৰৰ চুলি ছিঙি আশীৰ্বাদ কৰিছো বছৰটি যেন কুশলে যায় মোৰ আই I made it to Forbes.